আচ্ছা হলো আপনি খুশি না আসসালামু আলাইকুম ভাই ভাই ভালো আছেন স্যার এই পবিত্র খনত কি কব স্যার আজি মই বাক্সা জিলাৰ ভাঙাৰপাৰ এই অঞ্চলত মুছলিম সম্প্ৰদায়ৰ লগত একেলগে ইফতাৰ কৰিবলৈ পাই মই মনত খুব ভাল লাগিছে এনেকুৱাই হ'ব লাগে আজি মই হিন্দু হ'ব পাৰে মুছলিম সম্প্ৰদায়ৰ মানুহে মুছলিম ধৰ্মীয় লোকসকলে আজি মোক ইয়াত হিন্দু হ'লেও ইহঁতৰ যেটো পবিত্ৰ ইফতাৰ পাৰ্টি ইয়াত মাতি পেলাই মোক জাগা দিছে বা একেলগে ইফতাৰ পাৰ্টি কৰিবলৈ সুবিধা দিছে এটো বহুত ডাঙৰ কথা এটোকে বুজা যায় যে আমি হিন্দু মুছলিম খ্ৰীষ্টান হওক বৌদ্ধিষ্ট হওক জৈন হওক আমি সব একে এই অঞ্চলত বহুত ধৰ্মীয় লোকসকল আছে একেলগে মিলিজুলি আছে আল্লাহ মানে আশীৰ্বাদ কৰক যে এই অঞ্চলত তথা বিটিসি বা গোটেই অসমত হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক বৌদ্ধিষ্ট হওক জৈন হওক যাহাতে শান্তিকে বসবাস কৰি একতা বজাই ৰাখি পেলাই অসমৰ উন্নয়নৰ ক্ষেত্ৰত বা বিটিসি উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব পাৰে তাৰ কাৰণে আল্লাহে আশীৰ্বাদ কৰক আৰু ময়ো আল্লাহৰ ওচৰত আজি এটোকে মই দোয়া কৰিছো কালি বাক্সাৰ ওদালগুৰিত আপোনাৰ বিপিএফৰ কাৰ্যালয় ভাঙিছে ইউপিপিএল লণ্ডভণ্ড কৰিছে এটোক লৈ আপুনি কি ক'ব বিচাৰে মই একো ক'ব লগা নাই ক'ত কি হৈছে হোৱা নাই ময়ো গম পাই আছো দেখা যাওক কি হয় পিছত এইটোতো বেআইনী কাম এইটো মানে এডমিনিষ্ট্ৰেশ্যনে কি ব্যৱস্থা লয় কেছটো দিছে এইটো ল এণ্ড অৰ্ডাৰৰ কথা আমি আৰু ইহঁতৰ নিচিনা মূৰ্খামি কাম কৰিবলৈ আমি নাযাব যোৱাকালি প্ৰমোদ বৰে কৈছে ছাৰ কি বুলি কয় আপুনি আৰু দপদপনিয়াত নচলিব বৰ্তমান বিটিআৰ শান্তি আছে বিটিআৰত শান্তি নাই আগত শান্তি আছিল এতিয়া শান্তি নাই প্ৰমোদ বৰাই কওক শান্তি চুক্তি হোৱাৰ পিছত এমডিএফবি সকলে কেনেকৈ আজিও পলাব লগা হৈছে কেনেকৈ আজিও জেলত থাকিব লগা হৈছে এইবিলাক উত্তৰ দিয়ক আপুনি কংগ্ৰেছৰ লগত সুৰ মিলাই তেনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে প্ৰমোদ বড়ো হটাও বিটিসি বচাব বুলি আমাৰতো প্ৰমোদ বড়ো হটাও বিটিসি বচাব এইটো কংগ্ৰেছৰ ডাইলগ নহয় বা কাৰোবাৰ ডাইলগ নহয় এইটো আমাৰ দলৰ ডাইলগ প্ৰমোদ বড়োৱে কোৱা ধৰণে আপুনি বিটিসিত দাদাগিৰি চলাইছে নেকি প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে ডেইলি 30 লাখ 40 লাখ লৈ আছে আৰু ইহঁতৰ মই আজি কম ইহঁতৰ প্ৰমোদ বড়ো কিবা নাম আছিল দৌদে আৰু গল্ডং এই দুইজনে মেইন কালেক্টৰ দৌদে আৰু গল্ডং এই দুইজনক ধৰিলে সব পইচা পাই যাব প্ৰমোদ বড়ো জড়িত আছে নেকি প্ৰমোদ বড়োৰ কি জড়িত আছে নাই মুঠতে এই দুইজনে পইচা কালেক্টৰ দৌদে আৰু গল্ডং এই দুইজনক ধৰিলে আৰামছে পইচা পাব যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব এইটো ব্লেক মানি পইচা কালেকশ্যন এইটো সিন্ডিকেট শ্ৰীৰামপুৰত দুইজনৰ নাম কৈ দিছোঁ মই আপোনালোকে ধৰি লওক এতিয়া এই দুইজনক